মেকুৰী ইমান গৰমে কোতে ইমান নেমাৰা লাইভ আছো লাইভ হয় দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছো মোৰ ফটোৱা নিজলৈ যি নিজল আপোনালোকৰ বাবে লৈ আহিছিলো যোৱাটো খণ্ডত বিনোদ আজি আপোনালোকৰ মাজত লৈ আহিছো আপোনালোকৰ বাবে বিখ্যাত গায়ক সকলোতে হৈ চৰিলো সকলোতে পানী সৃষ্টি কৰা গায়ক সকলোতে নিজৰ নাম থৰা গায়ক পানী সিং এয়া আপোনালোকৰ মাজত লৈ আহিছো পানী সিং আমাৰ মাজত বিখ্যাত গায়ক পানী সিং আপোনালোকৰ মাজত আহিছে গতিকে আমাৰ ষ্টুডিঅ'ত আহিছে ভালকে চিনাকিটো দিব দিয়ক এয়া দৰ্শকসকল আপোনাৰ মাজত আহিছে পানী সিং এতিয়া এখেতক মই প্ৰথমতে ফুলাম গামোচাৰে এখন গামোচা নহয় বাৰু এখনতে মই এখেতক চকু কেনেকৈ পৰি বহুত ডাঙৰ গায়কটো সেইকাৰণে আৰু মোক কষ্ট দিয়া নাই আজি অকণমান কষ্ট হেৰি গৈছে গতিকে আমাৰ প্ৰথম এখেতলৈ আহিছিলোঁ নমস্কাৰ দাদা স্বাগতম জনাইছোঁ আমাৰ নমস্কাৰ দিছে তেখেতে এতিয়া দৰ্শকসকলৰ পৰা এটা প্ৰশ্ন আপোনাৰ নামটো জনাই দিয়কচোন দৰ্শকসকল পানী সিং ষ্টাইলে বেলেগ মানুহৰ পানী সিং ৰৈ গৰু ভালকে নামটো ভালকে ক'ব নোৱাৰা নেকি তই গতিকে দৰ্শকসকল আমি প্ৰথমতে এখেতৰ কিছুমান অভিজ্ঞতা জনাম এখেতে বিভিন্ন জেগাত গান গাইছে বিভিন্ন জেগাত সকলোৰে মনোৰঞ্জন কৰিছে কিন্তু মই প্ৰথমতে এখেতৰ ওচৰত জানিম দাদা আপুনি ক'ত ক'ত গান গাইছিল বাৰু USA ইংলেণ্ড থাইলেণ্ড জোৰত কবি শুনে নাপায় দৰ্শকসকলে তামিলনাডু আৰু আৰু বহুত আছে শেষ নহ'ব যিমান হয় দৰ্শকসকল এখেতে বহুত জেগাত গান মাৰিছে নহয় গান গাইছে গতিকে প্ৰথম আমি প্ৰগ্ৰাম আৰম্ভ নকৰাৰ আগতে পোনপ্ৰথমে এখেতৰ এটা সুন্দৰ কুকিল কণ্ঠত এটি গান শুনিবলৈ চেষ্টা কৰিম গতিকে আপুনি আমাক এটা গান শুনাই দিয়ক নিন্দ্রে মুদরায়ো মুরগান তো বুঝি না পানা এই তো তোর গান বান্দরে পালিয়ে ভালকে বনি পুট এই তো তোর গান লাইফ আহা নাই বা এই গরু একটু গান ভালকে গা আৰু কি কাম ভালকে গা কিহৰ গায়ক হৈছা আৰু তোক গায়ক কোনে বনালা মানুহে মইতো গায়ক নহয় মানুহে বনাই দিছে মোক গায়ক বান্দৰ হেৰি নিচিনা থপৰাটাৰ কয় ভালকে গান মাৰবি হয় দৰ্শক পুনৰ আপোনালোক স্বাগতম জনাইছো মোৰ এই লাইভলৈ আজি আমাৰ মাজত উপস্থিত আছে পানী সিং আৰু এই পানী সিঙৰ চৰি হৈ যায় আৰু গাল কোনোবা মোক আনি এটা ষ্টুডিঅ'ত বহাই দি দিছে এইবিলাক ভৰি ধৰি তোলা যায় আৰু আমাৰ মাজত উপস্থিত আছে পানী সিং গতিকে পানী সিঙে আপোনালোকৰ মাজত আজি গান গাই শুনাব আৰু তেখেতৰ কিছুমান মোৰ পিয়াত মাছ ছাৰ মই ইয়াতে আছো মোৰ পিয়ে আমাৰ মাজত আহিব এতিয়া তই কথা কওঁ ছিংগাৰ নে তই ষ্টুডিঅ'ত মই আছো বাপাই নহয় বিয়া খাব অহা নাই তই তোৰ লেভেল আছে কি দেখা কথা কৈ আছো নহয় তই ফাল্টু কিয় কৰ দে এয়া আমাৰ মাজত আহিছে আমাৰ মাজত আহিছে পিয়ে বহুত গৰম হয় দৰ্শকসকল আপোনালোক পুনৰ স্বাগতম জনাইছো ভুল মই হয় দৰ্শকসকল আপোনালোক পুনৰ স্বাগতম জনাইছো আমাৰ এই ষ্টুডিঅ'লৈ আমাৰ মাজত আহিছে পানী কাকৰ প্ৰিয়ে ভোট জলকীয়া আমাৰ মাজত আহিছে চাতি জ্বলা পিন্ধিবা না
লাইফ নাই দেই ঐ গৰু গীতা ঐ ষ্টুডিঅ'টো বাপেৰ ঘৰত বিয়া খাব অহা নাই ইয়াক কথা এটা দিছো show বাচ্চা না কেন মাছৰ বাজাৰ বাচ্চা এই একো নাই এই 20 টাকাটো দিবি মোক আমি এতিয়া লাইভ আহোঁ তোৰ কথা তোৰ ষ্টুডিঅ'ত তোৰ লাইভ আহিবা তোৰ কথা হয় তেওঁলোকৰ পুনৰ চোদন জ্বলাইছে আমাৰ ফটো জ্বলাই যি নিজল আমাৰ মাজত উপস্থিত আছে পানী গাৰ্ড আৰু ভোট জলকীয়া পানী চিম মোৰ নাম পানী গাৰ্ড নহয় বুজিছা এই টেম্পো আহিছে হা দৰ্শকসকল আজি আমাৰ মাজত পানী সিঙে প্ৰথমতে গান গাব তেখেতৰ পিএৰ লগত মই উপভোগ কৰিম আপোনালোক উপভোগ কৰিব এই জহৰা বাদ দিয়া খালি নোপোৱা আটা পিঠা বনাই দিছে তোক কালি এই খাব নাপাওঁ কিটা ভিক্ষাৰী চালক গায়ক কোনে বনিছে তোৰ হা এটা গান গাব আহিছো ঐ এইটো কোন হয় দৰ্শকসকল আপোনালোক চৰকাৰে জনাইছো মোৰ এই বন্ধুনি জ্বলাই জেলে দৰে কান্দিছে কে ভালকৈ ও স্যার পরীক্ষা নিমক দৰ্শকসকল তেৰিকা কি কুকুৰ মেকুৰ নিচিনা থাকা লোক নে তহঁতে কি বাস চলে আছে কাৰণ এই হেৰি আমাৰ পানী ভোট জলকীয়াৰ এটা বিশেষত্ব আছে এই ভোট জলকীয়াই বিভিন্ন ধৰণৰ পিয়াৰ কাম কৰিছে কিন্তু পানী গাৰ্গৰ লগত থাকি এখেতে কেনেকুৱা পাইছে আমি এখেতৰ বিষয়ে জানিব বিচাৰিম পানী গাৰ্গৰ লগত থাকি কেনেকুৱা লাগিছে তোমাৰ এই মাছৰ দৰ্শকসকল আপোনালোকে গম পাইছে পানী গাৰ্গে মাছটো কিন্তু এখেতে কৈছিল তই আছো কৈছিলি কাই নহয় হয় দৰ্শকসকল আপোনালোকে দেখা পাইছে টিৰিয়াটোকে দেখা এই মাৰি হয় দৰ্শকসকল আপোনালোকে দেখা পাইছে পানী গাৰ্গে আৰু ভোট জলকীয়া কেনেকে ষ্টুডিঅ'ত খাটনেলৰ দৰে লাগিবলৈ ধৰিছে এই মান্নাই লাইভ দৰ্শকসকল আপোনালোকে হয়তো ঘৰৰ ভিতৰত থাকি আমনি লাগিছে গতিকে আমি এতিয়া বহুত বিতৰ্কৰ সৃষ্টি হ'ব আমি নাযাওঁ প্ৰথমতে আকৌ এবাৰ আমি পানী গাৰ্গৰ গান শুনিম আৰু লগতে সহযোগ কৰিব ভোট জলকীয়া গান এটা মাৰি শুনো গান এটা মাৰি শুনো মই গাম গাম তেখেতৰ বাদ্যযন্ত্ৰ এইটো পূৰ্বজন্মত ভিক্ষাৰী আছিল যেন পাইছিলো আজি এই মাত্ৰ আপোনাৰ মাজত গান শুনিম আমি পানী সিঙে গান মাৰিব আৰু লগতে ভোট জলকীয়া আমাক সহযোগ কৰিব গতিকে আহক দৰ্শকসকল আমি এখেতৰ ওচৰলৈ যাওঁ মাই দিয়া গায়ক কোনে বনালা আৰু এইখন কি তোৰ এইখন খাই থাকোনে আমেৰিকাৰ পৰা আনিছো এইখনৰ নাম থালি বাপেৰ বিয়া খাবাই যা ষ্টুডিঅ'ত বহি আছা ষ্টুডিঅ'ত বহি আছো বাপেৰ ষ্টুডিঅ'ত বহি আছা এইখন দি আৰু এইখন লো এই দুটা ভিক্ষা খোজ গাইছে আপোনালোকে দেখিছে এনেকুৱা ধৰণৰ ফটুৱা গায়কে আমাৰ পৃথিৱীখন আমাৰ অসমখন ধ্বংস কৰিছে কি গানৰ সৃষ্টি হওক শিল্পীৰ সৃষ্টি হওক এনেকুৱা ফটুৱাবোৰৰ পৰা আপোনালোকে বাচি থাকক ইয়াতে সমাপ্ত কৰিছো আজি আমাৰ প্ৰতি আকৌ আহিম আপোনালোকৰ বাবে